बे समाव बड'लेण्ड ओनसोलनि रादाबा नोंथांमोननि गेजेराव मोनसे बिग ब्रेकिं निउज लानानै फैदों। गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा फोसावना होदों दि गिबि मन्त्रि थुलुंगाखां आसनिनि गेजेरजों लानानै फैदों 39 लाख आइजोफोरनि थाखाय मोनसे गोदान आसनि। साफ्रोमबो आइजोफोरनो 35,000 रां होनाय जागोन। बे आसनिखौ फैगौ 18 जानुवारि अक्ट'निफ्राय जागायनाय जागोन। गिबि बोसोराव गासैबो हिन्जावफोरानो 10,000 रांखौ मोनगोरगोन। नैथि बोसोराव 25,000 रांखौ मोनगोन। बेनि थाखाय आइजोआ माबा मोनसे फालांगि मावनायनि खोथा साननांगोन। मोसौ फिनाय, हांसो फिनाय, दाउ फिनाय, अमा फिनाय एबा माबा मोनसे हाबा मावनायनि सायाव सानग्रोना लानांगोन। बे आसनिनि थाखाय सरकारा 4,000 कौटि रां होनो आखायाव लादों। गामियाव थाग्रा मानसिफोरनि थाखाय माखासे नियम खानानै होनाय जादों। जेरैहाय जेनेरेल आरो ओबीसी बिथांमोना साथामनि बारा गथ' थानाय जानो मोना। एससी आरो एसटी बिथांमोननि थाखाय 4 गथ' थायोब्लाबो बे आसनिखौ मोननो हागोन। बिजाथिनो 35,000 रां मोननायनि उनाव सरकारा 12,500 रां ऋण होनाय जागोन। नोंथाङा बे आसनिखौ पिसिडिसि एबा गामि पन्चायतनिफ्राय एप्लाइ खालामना लानो हागोन। बे एप्लाइनि थाखाय मोनफ्रोमबो जिल्लानि रोखा अक्ट' सायख'ना होनाय जादों। थिखानाय अक्ट'खौ बारनानै खालामनो सानदोंब्ला जानाय नङा। 18 अक्ट'आव तिनिसुकिया, जरहाट, चराइदेव, शिबसागर, डिब्रुगड़ जिल्लाफोराव जागोन। 19 अक्ट'आव माजुलि, लखिमपुर, धेमाजि, हाइलाकान्दि, करिमगन्ज जिल्लाफोराव जागोन। 20 अक्ट'आव सनितपुर, दरं, नगाव, कार्बि आंलं, डिमा हासाव, गलाघाट, हजाइ जिल्लायाव जागोन। 21 अक्ट'आव कामरुप मेट्र', नलबारि, बरपेटा, मरिगाव, गवालपारा, बजालि जिल्लायाव जागोन। 22 अक्ट'आव धुबरी, बङाइगाव, खोला सालमारा, चिरां, क'क्राझार, उदालगुरि आरो बाक्सा जिल्लाफोराव जागोन। थिखानाय अक्ट'फोराव नोंथांमोना गाव गावनि पिसिडिसि एबा गाव पन्चायतआव थांना सुलाद लानानै एप्लाइ खालामना लादो। সেই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। বেচিকেলি মহিলাসকলক এণ্টাৰপ্ৰেনিয়ৰ হিচাপে ডেভেলপ কৰাৰ বাবে ই আমাৰ এক প্ৰচেষ্টা। এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক 3টা ফেজত আমি সহায় কৰিব বিচাৰোঁ। ফাৰ্ষ্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেছ প্লেন বনাব। কোনোবাই মৌ মাখিৰ বিজনেছ প্লেন বনাব, কোনোবাই এটা কণীৰ ব্যৱসায়, গাহৰি ব্যৱসায়, ক্ষুদ্ৰ দোকান যি হওক তেওঁলোকে এটা বিজনেছ প্লেন বনাব। প্ৰথমটো পপুলেশ্যন নৰ্মছটো যে মোৰ ফেমিলি জেনেৰেল ওবিচি 3টা, এছটি এছচি টি গাৰ্ডেন মৰাণ মটক 4টা লগে লগে আমি দি দিম আৰু তাত আমি সোধা পোছা কৰি নাথাকোঁ। হ'ব দুৰ্নীতি হয়, প্ৰথম দিনা প্ৰপত্ৰ নিদিব। সেইকাৰণে আমি এটা ডেট দিম। যেনেকৈ 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম। তাৰমানে 18 ল'ব লাগিব, 19 আৰু নাপায়। ফিল আপ কৰাৰ কাৰণে আমি আৰু এমাহ সময় দিম। কিন্তু প্ৰপত্ৰখন যিটো ডেট আমি দিওঁ সেই ডেটটোতে কালেক্ট কৰিব লাগিব। আৰম্ভ নহয়, 18 ল'ব লাগিব প্ৰপত্ৰখন এদিনেই। কাৰণ গাঁৱতে দিম প্ৰপত্ৰখন, নিজৰ পঞ্চায়ততে দিম। 18 দিম, 19 নিদিওঁ। আৰু এতিয়া স্কিমটোতো আৰম্ভ হ'ব ফিল আপ কৰাৰ পিছত। তেওঁলোকে 1 মাহ ফিল আপ কৰিব, তাৰপিছত পৰীক্ষা কৰিব। স্কিমটো আৰম্ভ কৰোঁতে 2 মাহ, 3 মাহ, 4 মাহ সময় লাগিব। যিটো প্ৰচেছ এটাটো পালন কৰিব লাগিব। কাৰণ তেওঁলোকে যি ফৰ্মত লিখি দিয়ে এইখিনিতো আকৌ আমি ভেৰিফাই কৰিব লাগিব, বাচ্চা আছে নাই, ইটো সিটো। কিন্তু আজিৰ পৰাই স্কিমটো আৰম্ভ হৈ গ'ল। আৰু যেতিয়া প্ৰেছত মই ঘোষণা কৰিলোঁ, আজি কেবিনেটতো হৈ গ'ল। 18 তাৰিখে কোনোবা এটা জেগাত দিব, 19 কোনোবা এটা জেগাত দিব। টোটেল 18 পৰা 25ৰ ভিতৰত চবেই ফৰ্ম পাই যাব। এই জানুৱাৰী আমি এটা ধৰক টেণ্টেটিভলি ঠিক কৰিছোঁ। এনেই মই এটা এক্সাম্পল দিছোঁ।
যে 18 তাৰিখে আমি ধৰি ললো তিনচুকীয়া ডিব্ৰুগড় যোৰহাট চৰাইদেউ শিৱসাগৰ দিলো এক্সাম্পল 5,33,000 মহিলাই সিদিনাখন ফৰ্ম কালেক্ট কৰিব 19ত আমি মাজুলী লখিমপুৰ ধেমাজি কাছাৰ হাইলাকান্দি কৰিমগঞ্জ দিলো সিদিনাখন 6 লাখ মহিলাই ফৰ্ম কালেক্ট কৰিব কাৰণ আমিতো মেম্বাৰ কিমান আছে জানোৱে 20ত শোণিতপুৰ দৰং নগাঁও কাৰ্বি আলং ৱেষ্ট কাৰ্বি আলং ডিমা হাছাও গোলাঘাট বিশ্বনাথ হোজাই আমি দিলো সিদিনাখন 10 লাখে যোগাযোগ লব আৰু 21ত কামৰূপ মেট্ৰ নলবাৰী বৰপেটা মৰিগাঁও গোৱালপাৰা বজালি 8 লাখে লব আৰু লাষ্টৰ দিনাখন ধুবুৰী বঙাইগাঁও সাউথ সালমাৰা চিৰাং কোকৰাঝাৰ উদালগুৰি বাস্কা 9 লাখে লব তানে কিন্তু ফৰ্মখন নিজৰ গাঁৱৰ পঞ্চায়ততে লব কতো ডিসি অফিসত আহিব নালাগে কতো আহিব নালাগে ব্লকত আহিব নালাগে গাঁৱতে পাব কিন্তু একেদিনাই উৎসৱ ধৰণে একদিনাখনে ফৰ্ম লৈ যাব নহলে আকৌ ফৰ্মখন বিক্ৰী কৰা কাম আৰম্ভ হৈ যায় অৰিজিনেল ফৰ্ম একেদিনাই আমি একেলগে দি দিম যাতে পিছত আৰু তই 150 দে তোক ফৰ্ম দিম 200 দে ফৰ্ম দিম আমাৰ গাঁৱত এইটো খুব চলি থাকে পিছত আমি এনেকে এটা দিন দি দিম যে অমুক তাৰিখে সব ৰিটাৰ্ণ কৰিব লাগিব ফৰ্ম